নমস্কাৰ 16 আগষ্টৰ শেষ সময়সীমা এই কাম নকৰিলে আপুনি এলপিজিৰ সুবিধা দেশৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে এই মুহূৰ্তত এক জৰুৰী খবৰ 16 আগষ্ট মনত ৰাখিব 16 আগষ্টৰ শেষ সময়সীমা 16 আগষ্টৰ আগত কৰিব লাগিব এইকেইটা বিশেষ কাম নহলে হেৰুৱাব লাগিব এলপিজিৰ সংযোগৰ সুবিধা এলপিজি গেছ বুকিঙৰ সময়ত আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব দেশৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে জাৰি কৰা হৈছে শেষ সময়সীমা গতিকে আপুনি মনত ৰাখিব এলপিজিৰ যি ইউকেৱাইচিৰ কাম দিয়া হৈছে সেই সময়সীমা বান্ধি দিয়া হৈছে 16 আগষ্টৰ আগত আপুনি কৰাটো বাধ্যতামূলক 16 আগষ্টৰ পূৰ্বে আপুনি ইকেৱাইচি জমা দিয়াটো বাধ্যতামূলক যদিহে আপুনি ইকেৱাইচি জমা নিদিয়ে তেনেহ'লে আপুনি গেছ বুকিং বা গেছ সংগ্ৰহৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন হ'ব গতিকে 16 আগষ্টৰ পূৰ্বে আপুনি কৰিব লাগিব ইকেৱাইচিৰ কাম কিন্তু আপুনি কেনেকৈ কৰিব আপুনি কেনেকৈ এই ইকেৱাইচি জমা দিব তাৰ সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টোৰ সৈতে প্ৰথমৰ পৰা শেষলৈকে জড়িত হৈ থাকক আপোনাক ইতিমধ্যে কোৱা হৈছে আপোনাৰ হাতত যিটো স্মাৰ্টফোন আছে আপোনাৰ হাতত যিটো মোবাইল ফোন আছে সেই মোবাইল ফোনৰ জৰিয়তে আপুনি এই কাম সম্পূৰ্ণ কৰিব পাৰিব আপোনাৰ মোবাইলত কেনেকৈ কামটো কৰিব আপোনাৰ মোবাইলত ইকেৱাইচি জমা কৰিব আপোনাক ষ্টেপ বাই ষ্টেপ আমি জনাই যাম ইকেৱাইচিৰ প্ৰতিটো ষ্টেপত ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰিবলৈ আপোনাৰ হাতত থকা মোবাইল ফোনটো যথেষ্ট এই মুহূৰ্তত জনাই আছোঁ ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ দিয়া হৈছে শেষ সময়সীমা লাখ লাখ গ্ৰাহকৰ বাবে 16 আগষ্ট হৈছে শেষ সময়সীমা লাখ লাখ গ্ৰাহকৰ দিয়া হৈছে 16 আগষ্টত ডেডলাইন অন্যথা আপুনি হেৰুৱাব লাগিব এলপিজিৰ চিলিণ্ডাৰৰ সুবিধা 16 আগষ্টৰ পূৰ্বে ইকেৱাইচি জমা কৰাটো বাধ্যতামূলক ঘৰতে বহি অনলাইন কৰিব পাৰিব ইকেৱাইচি কেনেকৈ কৰিব সেই সকলোসমূহ ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাইছে অনলাইন যোগে কেনেকৈ কৰিব ইকেৱাইচি জমা কৰিব এই সকলো প্ৰতিটো ষ্টেপ প্ৰথমৰ পৰা শেষলৈকে চাই যাব মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব মই ইতিমধ্যে কৈয়ে দিছোঁ যে আপুনি আপোনাৰ হাতত থকা যিটো স্মাৰ্টফোন আছে সেই স্মাৰ্টফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব প্ৰথমে আপোনাৰ মোবাইলত থকা যিটো প্লে ষ্ট'ৰ তাত আপুনি গৈ দুটা এপ ডাউনলোড কৰিব লাগিব যদিহে আপোনাৰ ঘৰত আপুনি ইণ্ডিয়ান গেছ যদি আপুনি ব্যৱহাৰ কৰি আছে তেনেহ'লে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব সেই এপটো হৈছে ইণ্ডিয়ান অইল ওৱান দ্বিতীয়তে আপুনি যদি ভাৰত গেছ ব্যৱহাৰ কৰি আছে তেনেহ'লে আপুনি হেল্ল' BPCL নামৰ এপটো ব্যৱহাৰ কৰিব লাগিব তাৰপিছত আপুনি কৰিব লাগিব আপোনাৰ যিটো ফেচ আছে আপোনাৰ যিটো মুখমণ্ডল সেইটো স্কেন কৰিবলৈ আপোনাৰ আধাৰ ফেচ RD নামৰ এপটো ডাউনলোড কৰিব আধাৰ ফেচ RD নামৰ এপটো ডাউনলোড কৰাৰ পাছত আপুনি সেই এপটোত গৈ পঞ্জীয়নভুক্ত যি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা আপোনাৰ যিটো এলপিজি যিটো ID আছে 16টা অংক 16টা নম্বৰ থকা এটা ID আছে সেই IDটো তাৰ আপুনি ID থাকিলে ID দি আপুনি লগ ইন কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিও লগ ইন কৰিব পাৰিব আপুনি তাক আপলোড কৰিব লাগিব আপুনি এপৰ মেনুলৈ গৈ ইকেৱাইচি ক্লিক কৰক সেই এপটোতে আপুনি অপশ্যন পাব সেই অপশ্যনত গৈ আপুনি ফেচ RD ভেৰিফাই কৰি তাতে আপুনি ইকেৱাইচি ছাবমিট কৰিব পাৰিব মই আপোনালোকক ইতিমধ্যে কৈ দিছোঁ যে জৰুৰী খবৰ এলপিজিৰ গেছ বুকিঙৰ সময়ত সেই সমস্যাৰ পৰা আপোনালোকে মুক্ত হৈ থাকিব গতিকে মই ইতিমধ্যে আপোনালোকক জনাই আছোঁ যে আপোনালোকে সেই কামসমূহ আপোনাৰ হাতত থকা মোবাইল ফোনটোৱে আপোনালোকক যথেষ্ট আপুনি বেলেগৰ ওচৰত যাব নালাগে আপুনি সেই কাম আপুনি নিজেই কৰিব পাৰিব হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে আপুনি কৰিব পাৰিব প্ৰথমটো কথা হৈছে আপোনাৰ যিটো এপ আপুনি যদি ইণ্ডিয়ান গেছ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আপুনি সেই ইণ্ডিয়ান অইল ওৱান নামৰ এপটো ব্যৱহাৰ কৰিব লাগিব আৰু যদি আপুনি ভাৰত গেছ ব্যৱহাৰ কৰি আছে তেনেহ'লে আপুনি হেল্ল' BPCL ব্যৱহাৰ কৰিব লাগিব আৰু তাতে গৈ আপুনি ফেচ স্কেন কৰিব লাগিব দ্বিতীয়তে সেই ফেচ স্কেনৰ কাৰণে আপুনি আধাৰ যিটো ফেচ ID আছে ফেচ RD নামৰ সেই এপটো ডাউনলোড কৰি তাতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা 16টা নম্বৰৰ যিটো আপোনাৰ এলপিজিৰ ID আছে সেই IDটোতে আপুনি লগ ইন কৰিব পাৰিব তাৰ পাছত আপোনালোকে যেনেকৈ লগ ইন কৰিবলৈ সেই ID দিয়া হয় লগ ইন কৰে ফেচবুক লগ ইন কৰে সেই একেই আপোনালোকে এপটোত কৰিব পাৰিব আপুনি নিজেই কৰিব পাৰিব এই কাম আপুনি আনৰ ওচৰত যাবৰ কোনো হাত পাতিবৰ কোনো প্ৰয়োজন নাই আপুনি নিজৰ মোবাইল ফোনতে সেই কাম কৰিব পাৰিব আপুনি যেনেকৈ বেংকত ইকেৱাইচি দিব লাগে তেনেকৈ আপুনি এই এলপিজিৰ গেছৰ ক্ষেত্ৰত আপুনি ইকেৱাইচি দিব লাগিব তেতিয়া আপুনি এই সমস্যাসমূহৰ সন্মুখীন নহয় যদিহে আপুনি এই কামখিনি কৰিব নোৱাৰে বা নকৰে তেতিয়াহ'লে আপুনি এই সমস্যাৰ সন্মুখীন হ'ব লাগিব সেয়েহে আপোনাক এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক আমি বুজাই দিছোঁ ষ্টেপ বাই ষ্টেপ আৰু যদি আপোনালোকে কিছু সমস্যাৰ সন্মুখীন হয় বা তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে আমাক সুধিব পাৰিব আৰু সেই কমেণ্টৰ জৰিয়তে আমি নেক্সট ভিডিঅ'ত আৰু ভালকৈ বুজাই দিম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আমাৰ ভিডিঅ'সমূহ চাই আছে ভিডিঅ'সমূহে যদি আপোনালোকে ভাল পাইছে আপোনালোকৰ বাবে উপযোগী হয় তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো লগতে ভিডিঅ'সমূহ শ্বেয়াৰ লগতে বেল আইকন প্ৰেছ কৰি ৰাখিব যেতিয়া মই আপোনালোকক কিছুমান আপডেট দিম সেই